এজনী বৈধ বিবাহিতা স্ত্ৰীয়ে তেওঁৰ স্বামীৰ পৰা আৰু বৈধ বিবাহত জন্ম হোৱা সন্তানে তেওঁৰ পিতৃৰ পৰা মেইনটেনেন্স অৰ্থাৎ খৰাকি পোৱাৰ হকদাৰ হয়। যদি এজনী বিবাহিতা স্ত্ৰীয়ে তেওঁৰ স্বামী গৃহত কিবা নিৰ্যাতনৰ বলি হয় বা যিকোনো অসুবিধাৰ সন্মুখীন হয় তেওঁৰ পিতৃগৃহত আশ্ৰয় ল'ব লগা হয়, তেতিয়াহ'লে তেওঁৰ স্বামীৰ পৰা খৰাকি বিচাৰি আইনৰ আশ্ৰয় ল'ব পাৰিব আৰু তেওঁ খৰাকি পোৱাৰ হকদাৰ হ'ব আৰু তেওঁৰ সন্তানেও খৰাকি পোৱাৰ হকদাৰ হ'ব। কিন্তু অবৈধ সম্পৰ্কত জন্ম হোৱা সন্তানে তেওঁৰ পিতৃৰ পৰা খৰাকি পাবনে নাই? হয়, নিশ্চয় পাব। অবৈধ সম্পৰ্কত জন্ম হোৱা সন্তানেও তেওঁৰ পিতৃৰ পৰা খৰাকি পোৱাৰ হকদাৰ হয়, আনকি পিতৃৰ সম্পত্তিৰ অধিকাৰী পৰ্যন্ত হোৱাৰ হকদাৰ হয়। কিন্তু অবৈধ সম্পৰ্কত এজনী নাৰীয়ে তেওঁৰ স্বামীৰ পৰা খৰাকি পোৱাৰ হকদাৰ নহয়। যদি কোনো পুৰুষে ভাবে যে মই পিতৃ নহয় বুলি ডিনাই কৰিম, তেতিয়াহ'লে আজিকালি DNA টেষ্ট কৰিলে কোন বায়'লজিকেল ফাদাৰ হয় ওলাই পৰে। বৈধ প্ৰচেছ বা অবৈধ প্ৰচেছ, কোনটো প্ৰচেছত সন্তান জন্ম হয় এইটো পিতৃ মাতৃহে জানে। ইয়াত সন্তানৰ কোনো ভুল নাথাকে, সেয়েহে সকলো সন্তান একেই। সেইবাবে অবৈধ সম্পৰ্কত জন্ম হোৱা সন্তানেও পিতৃৰ সম্পত্তিৰ অধিকাৰী হয় আৰু খৰাকি পোৱাৰো হকদাৰ হয়। আমি সচৰাচৰ দেখিবলৈ পাওঁ কেতিয়াবা ডাষ্টবিনত সদ্যজাত নৱজাতকৰ শিশুৰ মৃতদেহ বা বজাৰৰ দোকান পোহাৰৰ বাৰান্দাত শিশুৰ মৃতদেহ। যদি অবৈধ শব্দটোৰ প্ৰতি ভয় থাকে, তেতিয়াহ'লে এইবোৰৰ পৰা দূৰত থকাই মংগল। আৰু যদি অবৈধ সম্পৰ্কত সন্তান জন্ম দিয়াৰ সাহস থাকে, তেতিয়াহ'লে আইনৰ দুৱাৰ সদায় মুকলি থাকে। সেই সন্তানক পিতৃ পৰিচয় দিয়ক, পিতৃৰ অধিকাৰ দিয়ক আৰু এই পৃথিৱীত জীয়াই থকাৰ বাবে সুযোগ দিয়ক। নমস্কাৰ, মই অধিবক্তা মুকুতা মজুমদাৰ আপোনালোকৰ মাজলৈ মাজে মাজে আহোঁ আইনৰ কিছুমান কথা লৈ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিহেতু এইবিলাক জনাটো অত্যন্ত দৰকাৰ, প্ৰয়োজনীয়। যদি আপোনালোকে মোৰ এই আইন সম্পৰ্কীয় পেজটি ভাল পায়, মোৰ এই পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব, কাৰণ এইবিলাক কথা মানুহে জনাটো অত্যন্ত জৰুৰী, অত্যন্ত প্ৰয়োজনীয়। আজিলৈ এইখিনিয়ে, ধন্যবাদ।